স্বাধিকার দাদাগিরি নচলিব টাউনশ্বিপ নামানো টাউনশ্বিপ নামানো বিজু স্বাধিকার মাটি দালাল এতিয়া আমি কৈছোঁ টাউনশ্বিপখন খাৰিজ কৰিব লাগে, সেয়া স্পষ্ট দাবী। আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লক ধ্বংস কৰি, 6 শিডিউল এৰিয়া ধ্বংস কৰি, এনেধৰণে সংবিধানক উলংঘা কৰি কোনো কাৰণতে ইয়াত টাউনশ্বিপ গঢ় দিবলৈ কোনো কাৰণতে অনুমতি দিয়া নহ'ব। এয়া আজি তিৱা অঞ্চলত আপোনালোকে দেখিছে। কাইলৈ সমগ্ৰ অসমতে যদি তৎকালীনভাৱে তেখেতসকলে পদক্ষেপ নলয়, সমগ্ৰ অসমতে ইয়াৰ বিৰুদ্ধে জংগী আন্দোলন গঢ় দি তুলিবলৈ আমি সাজু হৈছোঁ। বড়োলেণ্ডত হ'ব, মিচিং অঞ্চলত হ'ব, আমাৰ উজনি অসমত হ'ব, নামনি অসমত হ'ব, মধ্য অসমত হ'ব, কাৰ্বি আংলঙত হ'ব, ডিমা হাছাওত হ'ব, সকলোতে এই ধৰণৰ অমূলক উন্নয়নৰ নামত আমাৰ মাটি বাৰী অধিকাৰ ধ্বংস কৰাৰ নীতিক আমি বাতিল কৰিছোঁ, খাৰিজ কৰিছোঁ। আমাৰ ইয়াত টাউনশ্বিপ বাতিল কৰক, সেয়া আমাৰ স্পষ্ট মত। 7 বিঘা 8 বিঘাকৈ মাটি দিম বুলি কৈছে উচ্ছেদ কৰাখিনি। 7 বিঘা 8 বিঘাকৈ ক'ত মাটি দিব তেখেতসকলে? আমাৰ নিজৰ যি মাটি আছে তাৰ পৰা আমাক উচ্ছেদ কৰি ক'ত মাটি দিব তেখেতসকলে? এইবোৰ হয়, আমাৰ ৰাইজে দখল কৰি থকা মাটি ইতিমধ্যে আমাৰ সকলোৰে আছে। তাৰপিছত 7 বিঘা 8 বিঘা ক'ত চন্দ্ৰত দিবগৈ? ক'ত দিব হিমন্ত বিশ্ব শৰ্মাই? নে ক'ৰবাৰ সাগৰৰ তলিত দিব? কি এইবোৰ অমূলক কথা কৈ থাকে? 7 বিঘা 8 বিঘা এইবোৰ প্ৰলোভন হয়, আমি সকলোৱে জানো। কিমান অঞ্চলত ৰাইজ এনেধৰণে বিস্থাপিত হয়, কেইবিঘা পাইছে আমি ইতিমধ্যে দেখা পাই আছোঁ। এই ধৰণৰ ভুৱা কথাত ৰাইজক পতিয়ন নাযাবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আৰু টাউনশ্বিপ আমাৰ অসমীয়া জনগণ, তিৱা জনগণৰ উন্নয়নৰ কাৰণে নহয়, সেয়া আমাৰ স্পষ্ট মত। গেটেড কমিউনিটি এটা কিছুমান পুঁজিবাদী, কিছুমান বাহিৰৰ কোম্পানীক সংৰক্ষণ দিবৰ কাৰণে আমাৰ মানুহক তাত ভিক্ষাৰী বনোৱা, দিন হাজিৰা কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ ৰচিছে তাক আমি বিৰোধিতা কৰোঁ।